চাওকচোন আজি মই বজাৰৰ পৰা তুৰা মাছ লৈ আহিলোঁ আৰু এতিয়া মই আপোনালোকক তেতেলী দি কেনেকৈ আঞ্জা বনাই তুৰা মাছৰ তাকে দেখুৱাম। এয়া মই জুইশালত জুই জ্বলাই দিলোঁ আৰু কেৰাহীটো বহাই দিলোঁ। তাত এয়া চাওকচোন, এয়া মাছৰ টেঙা জোল বনাবলৈ কি লাগিব, হালধি লাগিব, নিমখ লাগিব, এয়া পাঁচফোৰণ আৰু শুকান জলকীয়া আৰু এয়া মান ধনিয়া, লগতে মান ধনিয়া লাগিব। এতিয়া কেৰাহীটো গৰম হ'লত মই এই ধাৰা মিঠাতেলটো ইউজ কৰিম। তেল গৰম হোৱাৰ লগে লগে মই এয়া কেৰাহীত দিলোঁ শুকান জলকীয়া আৰু দিলোঁ আপোনাৰ পাঁচফোৰণ, এয়া মই আলু বইল কৰি থৈছিলোঁ। এয়া তেলত পাঁচফোৰণ দিয়া তেলত মই এয়া আলু আৰু দিলোঁ। আলুখিনি পিটিকা আলুখিনি বইল কৰি থোৱা আলুখিনি ভালকৈ তেলত ভাজি ল'লোঁ। তাত দিলোঁ নিমখ, সেয়া সোৱাদ অনুযায়ী নিমখ দিলোঁ। হালধি দিলোঁ অলপমান, হালধি পাউডাৰ দিলোঁ, অকণমান আকৌ ভাজিলোঁ। ভাজি পেলাই মই এয়া তেতেলী মই পানীত ডুবাই থৈছিলোঁ, সেই ৰসখিনি মই ঢালি দিলোঁ। তাৰপিছত পুৰা জোখত তৰকাৰী জোখত পানী দি দিলোঁ। এতিয়া চাওকচোন, তৰকাৰীখিনি উতলাৰ লগে লগে এয়া মই তুৰা মাছ মই ভাজি থৈছিলোঁ, এই তুৰা মাছখিনি এতিয়া দি দিলোঁ। তৰকাৰীখিনি উতলাৰ লগে লগে তুৰা মাছখিনি দি দিলোঁ। এয়া চাওকচোন, মই মান ধনিয়া কুটি দিছোঁ। তৰকাৰীখন এতিয়া নমাব হ'ল। উতলি থকা তৰকাৰীখন এতিয়া মই এটা পাত্ৰত লাহেকৈ নমাই দিওঁ। এয়া মান ধনিয়া, তেতেলী আৰু তুৰা মাছৰ অসমীয়া তৰকাৰী, লগতে ইয়াতে আলু অকণমানো পিটিকি দিছোঁ মই। একেবাৰে সাধাৰণ আমাৰ অসমীয়া তৰকাৰী। লগতে মই আজি মোৰ জুহালত কঁঠাল গুটিৰ পোৰা পিটিকা খৰিকাত কেনেকৈ বনায় সেইটো দেখুৱাম। তাৰ বাবে প্ৰয়োজন হ'ব দুফুটা নহৰু, এটুকুৰা পিঁয়াজ, এটুকুৰা কাটা আনাৰস, এটা জলকীয়া, নিমখ আৰু কেঁচা মিঠাতেল। জুইকুৰা জ্বলি আছে আৰু তাতে মই এয়া কঁঠাল গুটি, এয়া আনাৰস, নহৰু আৰু জলকীয়া, এয়া এতিয়া মই এনেকৈ শিকিম জুইত। কঁঠাল গুটিখিনি অকণমান মোহাৰি ল'লোঁ, তাতে এই চেকুত নিমখ দিলোঁ,
অলপমান কেঁচা মিঠাতেল দিলোঁ তাৰপিছত এই টুকুৰা আনাৰস আৰু পিঁয়াজ এই যে কঁঠাল গুটি এই কঁঠাল গুটিয়ে আমাৰ হজম শক্তিত সহায় কৰে ইয়াত এণ্টিঅক্সিডেণ্ট আছে আমাৰ শৰীৰত থকা বেয়া কোলেষ্ট্ৰল পৰিমাণ কমাই দিয়ে ই আমাৰ পায়খানা খুলুচা কৰে ই হ'ল এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিৰে পৰিপূৰ্ণ মই প্ৰিয়জনৰ কাৰণে ভাত বাঢ়িছোঁ তেওঁ এতিয়া খাবলৈ বহিছে মই তোৰা মাছৰ টেঙা জোল দিম এতিয়া খোৱাচোন কেনেকুৱা লাগিছে বঢ়িয়া ভালে হৈছে